নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ টিউটৰিয়েললৈ। আমি আলোচনা কৰিছিলোঁ ক্লাছ 8ৰ পৰিমাণৰ তুলনা পাঠটিৰ চক্ৰবৃদ্ধি সুদ শীৰ্ষক পাঠ অনুশীলনীটো 8D। আমি ইয়াৰ আগৰ ভিডিঅ'টোত 8D অনুশীলনীৰ কুৱেশ্যন নম্বৰ 1ৰ যিকেইটা আছিলে তাৰে মই এটা কৰিলোঁ, বাকী হয়তো তোমালোকে কৰিলা। এতিয়া আজি মই কৈ দিম কুৱেশ্যন নম্বৰ 2ৰ পৰা। ঠিক আছে, কুৱেশ্যন নম্বৰ 2টো দিছে আমাক এতিয়া যে বছৰি 8.5% হাৰে চক্ৰবৃদ্ধি সুদত এবছৰ 3 মাহৰ বাবে 10,000 টকা ধাৰ ল'লে চক্ৰবৃদ্ধি সুদ নিৰ্ণয় কৰা। ঠিক আছে, এতিয়া সুদ কি হিচাপে গণনা কৰিছে? বছৰি হিচাপে গণনা কৰিছে, হয়নে? মই ইয়াৰ আগতে কৈছিলোঁ যে চক্ৰবৃদ্ধি সুদ ওলোৱা নিয়ম আমাৰ 3টা আছে, ফৰ্মুলা 3টা আছিলে। এটা আছিলে বছৰি সুদ যদি সুদ গণনা কৰা হয়, এটা আছিলে আমাৰ 6 মাহৰ মূৰে যদি গণনা কৰা হয়, আৰু এটা আছিলে আমাৰ কি 3 মাহৰ মূৰে গণনা কৰা হয় যদি। এতিয়া এইটো আমাক দিছে বছৰি। ঠিক আছে, তো প্ৰথমতে আমি কি দি আছে আমি লিখি লওঁ। আমাক দিয়া আছে পি দিয়া আছে 10,000 টকা, আৰ দিয়া আছে 8.5%, মানে কিমান হ'ব 8 2 16 17 17/2%। তাৰপিছতে এন কিমান দিছে আমাক? এন দিছে আমাক এবছৰ 3 মাহ। এতিয়া মাহটো আমি বছৰলৈ নিব লাগিব। 1 + 3/4 3/12 ইকুৱেল 1 3 × 3 3 4 12, হয়নে? সেইটো 1/4 বছৰ সমান 4 × 4 4 × 5 বছৰ। ঠিক আছে, এইটো এনেকৈ ৰাখোঁ, যিটো বছৰি গণনা কৰিছে এইটোৱে 1/4 বছৰ হ'ল। ঠিক আছে, এইকেইটা আমাক দিয়া আছে। এতিয়া আমি কি দিছে? বছৰি গণনা কৰিছে, হয়নে? সুদ আমাৰ বছৰি গণনা কৰিছে। এতিয়া যদিহে আমাৰ লাষ্ট ভিডিঅ'ত যিটো মই কৈছিলোঁ চাইনৰ যিটো ফৰ্মুলা আছিলে, চাইনৰ ফৰ্মুলাটো কি আছিলে? যদিহে সময়টো যদি আমাৰ মিশ্ৰ ভগ্নাংশত থাকে, যদিহে আমাৰ সময়টো যদি মিশ্ৰ ভগ্নাংশত থাকে, তেতিয়া আমাৰ অলপমান সূত্ৰটো বেলেগ ধৰণে আছিলেনে? এতিয়া সূত্ৰটো কি ধৰণে লিখিব লাগিব আমি ইয়াত? যে A = P × 1 + R/100 হোল টু দি পাৱাৰ স্কোৱাৰ। তাত আমাৰ আগৰটোত স্কোৱাৰ আছিলে, ইয়াত কি আছে? আমাৰ 1 আছে, সেইকাৰণে ইয়াত 1 বহিব হা। তাত আমাৰ 2 সমস্তৰ কিবা এটা আছিলে কাৰণে 2 বহিছিলে, ইয়াত এতিয়া আমাৰ 1 আছে, সেইকাৰণে ইয়াত 1 বহিব। ঠিক আছে, মই কৈছিলোঁ তেনেখন। তাৰপৰা 1 + তাৰপিছতে ভগ্নাংশটো আছিলে, ভগ্নাংশ মানে প্ৰকৃত ভগ্নাংশটো আছিলে, এইটো 1/4 হ'ব, এইটো 1/4 × R/100 হ'ল। এইটো আছিলে আমাৰ ফৰ্মুলা, যদিহে সুদ বছৰি গণনা কৰা হয় আৰু সময় যদি মিশ্ৰ ভগ্নাংশত থাকে, তেতিয়া আমি এই ধৰণে লিখি ল'ব লাগিব। হ'ল, এতিয়া আমি ভেলু পাওঁ। পিত আমাৰ 10,000, 1 + R মানে হ'ল আমাৰ 17/2/100, তো 1টো নিলিখোঁ আমি। 1 + 1/4 ইনটু কি হ'ব আমাৰ 17/2/100 হ'ল। এতিয়া কৰিব লাগে 10,000, এই দুইটো এফালে আহিলে কিবা 200 হৈ যাব, তেতিয়া এইটো কি যাব আমাৰ 200 200 × 200 200 + 17 217 হ'ল। তাৰপিছত এইফালে হ'ব আমাৰ 4 × 8 8টো তলত নামিলে 800 হৈ গ'ল, 800 × 100 800 হ'ল, 800 + 17 817 হ'ল। এতিয়া আমি এইটো কৰিব লাগে, এইটো 0 এইটো 0 এইটো 0 এইটো 0 কাটিলোঁ, এইটো 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 এইটো। ঠিক আছে, থাকিলে কি এতিয়া আমাৰ 217 × 817/16 থাকিলে হ'ল। এতিয়া যদি আমি এইটো কেলকুলেশ্যন কৰোঁ, কেলকুলেশ্যন কৰি আমি পাম ইয়াৰ এনচাৰটো হ'ব 11080.56 হ'ল। মানে মই প্ৰগ্ৰেম কৰি থকা নাই, পূৰ্ণবিলাক এনেই ভিডিঅ'টো দীঘল হ'ব, তো মই সেইকাৰণে বেলেগত কৰি পিনে মই তোমালোকক পাতি দিছোঁ। এইটো হ'ব টকা। ঠিক আছে, এতিয়া এইটো হ'ল আমাৰ কি চক্ৰবৃদ্ধি, আমাৰ সমৃদ্ধি মূল হ'ল। এতিয়া আমি আমাক কি উলিয়াব দিছিলে? চক্ৰবৃদ্ধি সুদ উলিয়াব দিছিলে, হয়নে? সেইকাৰণে এতিয়া আমি চক্ৰবৃদ্ধি উলিয়াই দিম। CI = হ'ব আমাৰ A - P, A মানে হ'ল আমাৰ 11080.56 - 10,000 হ'ল, 11080.56 টকা। এইটো হ'ল আমাৰ ৰিকুৱাৰ্ড এনচাৰ হ'ল। নেক্সট কুৱেশ্যনটো দিছে আমাক কুৱেশ্যন নম্বৰ 4। মই কুৱেশ্যন নম্বৰ 3টো তোমালোকৰ কাৰণে এৰি দিছোঁ, সেইটো কুৱেশ্যন নম্বৰ 2 তেনেকৈ হ'ব। ঠিক আছে, সেইকাৰণে মই কুৱেশ্যন নম্বৰ 4টো কৈ দিছোঁ। এতিয়া
কুৱেশ্যন নম্বৰ 4টো দিছে আমাক যে এজন মানুহে শতকৰা বছৰি 5% চক্ৰবৃদ্ধি সুদত 8,000 টকা খটালে তেন্তে 1 নম্বৰ দিছে দ্বিতীয় বছৰৰ শেষত সুতে মূলে কিমান টকা ঘূৰাই পাব আৰু 2 নম্বৰটো দিছে আমাক তৃতীয় বছৰৰ বাবে সুদ কিমান হ'ব ঠিক আছে দুটা প্ৰশ্ন আছে আমাৰ ইয়াত এতিয়া মানুহজনে কথাটো হ'ল কি মানুহজনে কেইবছৰ কাৰণে সুদত দিছিলে বাৰু কেইবছৰ কাৰণে দিছিলে 3 বছৰ কাৰণে দিছিলে হয় নাই ইয়াত 2 বছৰ কাৰণে দিছে ইয়াত তৃতীয় বছৰৰ কাৰণে দিছে মানে কেইবছৰ কাৰণে তৃতীয় 3 বছৰ কাৰণে দিছে এইটো 3 2 5 5 বছৰ কাৰণে দিয়া নাই কেইবছৰ কাৰণে দিছে 3 বছৰ কাৰণে দিছে কেনেকৈ 3 বছৰ কাৰণে দিছে চোৱা ভালকৈ দ্বিতীয় বছৰৰ শেষত 2 বছৰ পাৰ হৈ গ'ল ঠিক আছে দ্বিতীয় 2 বছৰ শেষত পাৰ হৈ গ'ল কেইটকা হৈ গৈছে সেইটো সুধিছে তাৰপিছতে সুধিছে আমাৰ কি তৃতীয় বছৰৰ বাবে সুদ কিমান হ'ব তৃতীয় বছৰৰ বাবে তৃতীয় বছৰ পিছত বুলি সোধা নাই তৃতীয় বছৰৰ বাবে বুলি সুধিছে হয়নে সেইকাৰণে আমি কি গম পাব লাগিব যে মানুহজনে 3 বছৰৰ কাৰণে টকা সুতলৈ দিছিলে এতিয়া আমি 1 নম্বৰ 2 নম্বৰ তেনে কৰিব লাগিব এতিয়া প্ৰথমটো আমি কৰিম প্ৰথমটো কাৰণে হ'ব আমাৰ আৰু এটা কথা চাবা এই দ্বিতীয় বছৰৰ শেষত সুতে মূলে কিমান টকা ঘূৰাই পাব হয়নে এতিয়া চক্ৰবৃদ্ধি পাঠটো আৰম্ভ কৰাৰ আগতে মোক কৈছিলোঁ যে কি চক্ৰবৃদ্ধি সুদটো কি হয় চক্ৰবৃদ্ধিটো কি হয় প্ৰতি বছৰে মূলধনৰ পৰিমাণটো সলনি হৈ থাকে প্ৰথম বছৰত যিটো মূলধন আছিলে সেইটো দ্বিতীয় বছৰৰ কাৰণে নহ'বও পাৰে তাতকৈ বাঢ়ি যায় ঠিক আছে এতিয়া সেইটোৱে আমি ইয়াত কনচেপ্ট ইউজ কৰিম চাবা দেই দ্বিতীয় বছৰৰ শেষত যিটো সুতে মূলে ঘূৰাই পাব সেইটো কি হ'ব সবৃদ্ধি মূল হ'ব এতিয়া যিটো সবৃদ্ধি মূল পাম আমি সেই সবৃদ্ধি মূলটো এই ছেকেণ্ড কুৱেশ্যনটোৰ কাৰণে কি হিচাপে কাম কৰিব মূলধন হিচাপে কাম কৰিব ঠিক আছে কাৰণ যিহেতু মানুহজনে 3 বছৰৰ কাৰণে টকা সুতলৈ দিছিলে 2 বছৰৰ শেষত যিটো বৃদ্ধি মূল হ'ব সেইটো তৃতীয় বছৰৰ কাৰণে কি হ'ব আমাৰ মূলধন হিচাপে কাম কৰিব ঠিক আছে কিন্তু বাকী ৰেট অফ ইণ্টাৰেষ্টটো কি হ'ব একেই থাকিব এই 2 বছৰৰ কাৰণে যিটো হ'ব 5% এই 3 বছৰৰ কাৰণে 5% মানে 3 বছৰৰ কাৰণে 5% দিছে তাৰে মানে দুটা ভাগ কৰিলে 5%ত দিছিলে কিন্তু তাৰে এটা ভাগ 2 বছৰৰ কাৰণে ওলাইছে আৰু আনটো ভাগ এবছৰৰ কাৰণে আমি উলিয়াব লাগিব মুঠতে কেইবছৰ হ'ল 3 বছৰ হ'ল সেইটো হিচাপটো মানে কনচেপ্টটো হ'ল এতিয়া কি দিয়া আছে আমাক দিয়া আছে পি প্ৰথমতে 8,000 দিছে 1 নম্বৰটো পি 8,000 দিছে আৰ কিমান দিছে আমাক 5% দিছে আৰু এন কিমান হ'ব আমাৰ 2 বছৰ হ'ব ইয়াত 6 মাহ 3 মাহ কোনো উল্লেখ কৰা নাই সেইকাৰণে আমি কি গম পাব লাগিব এইটো আমাক বছৰি হিচাপে গণনা কৰিছে ঠিক আছে এতিয়া আমি কি ল'ব লাগে এ ল'ব লাগে এৰ কি আছিলে পি ইনটু 1 প্লাছ r by 100 whole to the power n হ'ল মেটে কৰিছোঁ এতিয়া পি মানে কিমান আমাৰ 8,000 1 প্লাছ r মানে হ'ল আমাৰ 5 by 100 আৰু n মানে হ'ল 2 এতিয়া 8,000 এইফালে 105 by 100 স্কোৱাৰ equal to 8,000 into 105 by 100 into 105 by 100 00 গ'ল এইটো গ'ল এফালে 5 2 গুণ পালোঁ 5 এফালে 21 পালোঁ 2 এফালে 4 বাৰ দিলোঁ হৈ গ'ল কি থাকিলে 4 পূৰণ 21 পূৰণ 105 এইটো থাকিলে এটা আমি এটা পূৰণ কৰি দিব লাগে 4 21 8 4 গুণ 4 into 105 এতিয়া এইটো পূৰণ কৰি চাব লাগে 105 into 84 5 4 20 4 2 4 গুণ 4 8 5 40 4 8 গুণ 8 0 2 8 8 8,820 এইটো হ'ল কি 8,820টো কি হয় আমাৰ দ্বিতীয় বছৰৰ শেষত যিটো সবৃদ্ধি মূল হ'ব সেইটো হ'ব আমাৰ কিমান 8,820 টকা দিব সুতে মূলে হৈ গ'ল এতিয়া এইটো কি হ'ব আমাৰ দ্বিতীয় বছৰৰ কাৰণে দিব এতিয়া আৰু এটা কোৱেশ্যন আছে আমাৰ তৃতীয় বছৰৰ বাবে সুদ কিমান হ'ব হয় নাই ইয়াত আমাক কি উলিয়াব দিছে সুদ উলিয়াব দিছে ইয়াত আমাক সবৃদ্ধি মূল উলিয়াব দিয়া নাই কিন্তু আমি চক্ৰবৃদ্ধি সুদত কি কৰিব লাগিব আমি প্ৰথমতে সবৃদ্ধি মূল উলিয়াব লাগিব সবৃদ্ধি মূল উলিয়াৰ পিছতহে আমি সুদ উলিয়াব পাৰিম তো 2 নম্বৰ কোৱেশ্যনৰ কাৰণে আমাৰ কি হ'ব পি কি হ'ব কি হিচাপে কাম কৰিব আমাৰ 8820 হিচাপে কাম কৰিব এইটো আহি গ'ল চেঞ্জটো আমাৰ তাৰপিছতে এন হ'ব কি আমাৰ 1 বছৰ হ'ব ইয়াত 1 বছৰ হ'ব ইয়াত 3 বছৰ নিলিখিবা ইয়াত এন কি হ'ব 1 বছৰ হ'ব কাৰণ যিহেতু মানুহজনে 3 বছৰৰ কাৰণে সুদ লৈছিলে তাৰে দুভাগ কৰি দিছে মানে এটা 2 বছৰ এটা লাষ্ট বছৰ শেষৰ বছৰটো মানে শেষৰ বছৰটো কি বুলিছে তৃতীয় বছৰৰ বাবে বুলি দিছে ঠিক আছে আৰু আৰটো কি হ'ব একে থাকিব 5% থাকিব
হ'ল এতিয়া এ ওলাব লাগে p1 প্লাছ r বাই 100 হোল টু দি পাৱাৰ n ঠিক আছে এতিয়া p মানে হ'ল আমাৰ 8820 1 প্লাছ r মানে হ'ল 5 বাই 100 টু দি পাৱাৰ 1 হ'ল 8820 ইনটু 105 বাই 100 ঠিক আছে এতিয়া এইটো 0 এইটো যে কাটিলোঁ 5 2 গুণ 5 21 2 4 4 1 ঠিক আছে 4 4 1 পালোঁ কি থাকিলে এতিয়া আমাৰ 4 4 1 ইনটু 21 তো কৰি চাওঁ 4 4 1 ইনটু 21 কিমান হ'ব 1 4 4 2 8 8 1 6 আছে 12 2 9261 9261 হ'ল এইটো হ'ল কি তৃতীয় বছৰৰ কাৰণে কি হ'ব আমাৰ সবৃদ্ধিমূল হ'ব সুতেমূলীয়া হ'ব এতিয়া আমাক সুতেমূলীয়া উলিয়াব দিয়া নাই আমাক কি উলিয়াব দিছে সুত উলিয়াব দিছে হয়নে এটাকে CI কি হ'ব এতিয়া a মাইনাছ p a মানে হ'ল আমাৰ সৰি 9261 আৰু p মানে হ'ল কি আমাৰ 8820 তো কেনে হ'ব এফালে 1 আহিলে 6 2 4 আহিলে 12 5 গ'ল থাকিল 4 441 হ'ল ইমান টকা এইটো হ'ল আমাৰ কি তৃতীয় বছৰৰ কাৰণে আমাৰ সুত হ'ব ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 5 টো দিছে আমাক এজন মানুহে বছৰি 8% হাৰে সৰল সুতত 30,000 টকা ধাৰ কৰি সেই টকা বছৰি 10% হাৰে চক্ৰবৃদ্ধি সুতত বেংকত জমা ৰাখিলে মানুহজনে 3 বছৰৰ পিছত কিমান টকা লাভ কৰিব ঠিক আছে এটা প্ৰশ্ন কাক দিছে এটা চাবা মই ডায়াগ্ৰাম আঁকি তোমালোকক বুজাই দিছোঁ এতিয়া ধৰি লোৱা A আৰু B হ'ল ভালকৈ চাই যাবা হা এতিয়া মই এজন ধৰি লওক C এজন ব্যক্তি আছিলে ঠিক আছে এই C ব্যক্তিজনে ভালকৈ শুনি ল'বা এই C ব্যক্তিজনে এই A মানুহজনৰ পৰা কিমান টকা ধাৰ ল'লে 30,000 টকা ধাৰ ল'লে ঠিক আছে 30,000 ধাৰ লৈছে 8% সুতত আৰু কেইবছৰ কাৰণে আছে 3 বছৰ কাৰণে লৈছে ঠিক আছে বুজি পালা যে এজন মানুহে কি কৰিলে এই A মানুহজনৰ পৰা C মানুহজনে A মানুহজনৰ পৰা 30,000 টকা 8% সৰল সুতত 3 বছৰ কাৰণে ল'লে মানুহজনে কি কৰিলে সেই 30,000 টকা বেংকত থৈ দিলে সেই 30,000 টকা থলে কিন্তু লৈছিলে মানুহজনে 8%ত কিন্তু থলে কিমানত 10%ত থলে কিহত থৈছে এইটো থৈছে সিম্পল ইন্টাৰেষ্টত আৰু এইটো থৈছে কম্পাউণ্ড ইন্টাৰেষ্টত ক্লিয়াৰ এতিয়া দুইটা ক্ষেত্ৰতে সময় কিমান 3 বছৰ মানুহজনে এই C মানুহজনে A মানুহজনৰ পৰা লৈছিলে 3 বছৰৰ কাৰণে আৰু C মানুহজনে বেংকত কেই বছৰ কাৰণে থৈছিলে 3 বছৰৰ কাৰণে থৈছিলে ঠিক আছে এতিয়া যেতিয়া 3 বছৰৰ পিছত মানুহজনে এজনক ঘূৰাই দিব বেংকৰ পৰা এজনে পাব সেই বেংকৰ পৰা যিটো পাব তাৰ পৰা এই মানুহজন দি উঠি মানুহজনৰ ওচৰত কেই টকা থাকিব সেইটো বস্তু আমি উলিয়াব লাগে কিমান পৰিমাণৰ টকা থাকিব সেইটো আমি উলিয়াব লাগে ঠিক আছে বেংকে মানুহজনক কিবা এটা ঘূৰাই দিব 30,000 টকাটো ঘূৰাই নিদিয়ে তাতকৈ বেছি দিব ধৰি ল'লোঁ মই 35,000 টকা দিলে বেংকৰ পৰা 35,000 টকা বেংকে C মানুহজনক দিলে এতিয়া C মানুহজনে A মানুহজনক এই 35,000 টকাই দিবনে নিশ্চয় নিদিয়ে কাৰণ এটা আছিলে সিম্পল ইন্টাৰেষ্ট আৰু সুতৰ হাৰটো কম তো এই C মানুহজনে A মানুহজনক দিলে ধৰি ল'লোঁ 33,000 টকা দিলে ঠিক আছে এতিয়া মানুহজনে এই C মানুহজনে বেংকৰ পৰা পাইছিলে কিমান 35,000 টকা পাইছিলে C মানুহজনে A মানুহজনক কেই টকা দিলে 33,000 টকা দিলে তো মানুহজনৰ হাতত কেই টকা থাকিলে ইয়াৰ পৰা এইটো মাইনাছ কৰিলোঁ কিমান পালোঁ 2,000 পালোঁ এতিয়া এই 2,000 আমি উলিয়াব লাগে কিমান লাভ হ'ব কাৰণ মানুহজনৰ হাতত থকা মানে কি মানুহজনৰ লাভ হ'ল মানুহজনে নিজাকে ভৰিবলগীয়া হোৱা নাই মানুহজনৰ ওচৰত মানে চবফালে ধাৰটো মাৰি উঠিও কি থাকিলে 2,000 টকা থাকিলে তো সেইকাৰণে কি হ'ল মানুহজনৰ লাভ হ'ল এতিয়া কিমান লাভ হ'ল সেইটো আমি উলিয়াব লাগে ঠিক আছে বুজি পালা ক্লিয়াৰ হৈছে মই আকৌ কৈ দিছোঁ C মানুহজনে কি কৰিলে A মানুহজনৰ পৰা 30,000 টকা 8% সৰল সুতত 3 বছৰ কাৰণে ল'লে আৰু যিমান পৰিমাণৰ টকা ল'লে সেই পৰিমাণ টকা বেংকত থৈ দিলে একে 30,000 কিন্তু বেংকত কিয় থলে চক্ৰবৃদ্ধি সুতত থলে আৰু সুতৰ হাৰ কিমান আছিলে 10% আছিলে সময় একেই 3 বছৰ এতিয়া 3 বছৰ শেষত যেতিয়া
এই মানুহজনে চব সেইকাৰণে হিচাপ নিকাচ কৰিব যে বেংকৰ পৰা কিমান পাম, মানুহজনে কিমান মানুহজনক দিব লাগিব, চব হিচাপ নিকাচ কৰি পেলাই কিমান টকা থাকিব মানুহজনৰ হাতত সেইটো আমি উলিয়াব লাগে। ঠিক আছে, বুজি পালা? এতিয়া অংকটোলৈ আহোঁ। প্ৰথম ক্ষেত্ৰত আমি প্ৰথমে কি কৰিম যে এই চি মানুহজনে এ মানুহজনক কেইটকা দিব লাগিব সেইটো আমি আগতে উলিয়াই লওঁ। এতিয়া যেহেতু সৰলটোত আছিলে তো পি আছিলে আমাৰ কিমান 30,000 এন 3 বছৰ আৰু আৰ কিমান 8% হ'ল। এতিয়া কি ল'ব লাগে আমি সুদ ল'ব লাগে এছ আই ইকুৱেল টু পি এন আৰ বাই 100। মই এইটো ফৰ্মুলাটো কৰিছোঁ। পি হ'ল আমাৰ 30,000 এন 3 বছৰ আৰ 8% বেৰ 100 1 2 3 4 কেনে হ'ব এতিয়া 3 3 গুণ 9 9 8 গুণ 72 হ'ল। ঠিক আছে 7,200 টকা। এইটো হ'ল কি সুদ। এতেকে এ ইকুৱেল টু কি হ'ব পি প্লাছ এছ আই বা আই। পি আছিলে আমাৰ 30,000 প্লাছ 7200 ঠিক আছে 72 37200 টকা হ'ল। এতিয়া এই চি মানুহজনে এ মানুহজনক কেইটকা দিব লাগিব 37,200 টকা দিব লাগিব। আমি গম পালোঁ কিমান টকা দিব লাগিব। এতিয়া আমি কি উলিয়াম মানুহজনে বেংকৰ পৰা কিমান পাব সেইটো আমি এতিয়া উলিয়াব লাগিব। তো এইখিনি দ্বিতীয় ক্ষেত্ৰত আশা কৰোঁ এইখিনিলৈকে চব বুজি পাইছা। তো দ্বিতীয় ক্ষেত্ৰত পি হ'ব কি আমাৰ একেই 30,000 এন হ'ব আমাৰ 3 বছৰ আৰু আৰ হ'ব আমাৰ কিমান 10%। ঠিক আছে এতিয়া চক্ৰবৃদ্ধি সুদ দিছিলে হয় নাই বেংকত, সেইকাৰণে এন ইকুৱেল পি ইনটু 1 প্লাছ আৰ বাই 100 হোল টু দি পাৱাৰ এন। ফৰ্মুলা ইউজ কৰিলোঁ। পি হ'ল আমাৰ 30,000 1 প্লাছ আৰ মানে হ'ল আমাৰ 10% বাই 100 হোল কিউব। ঠিক আছে 30,000 ইনটু 110 বাই 100 ইনটু 110 বাই 100 ইনটু 110 বাই 100। ঠিক আছে 1 2 3 4 5 6 7 8 1 2 3 4 হৈ গ'ল। হ'ল 3 ইনটু 11 11 11 মানে কি 1331 0 হ'ল। কাৰণ তিনিটা 11 পূৰণ কৰিলে কি হয় 1331 হয়। তো ইয়াত শূন্যত আছে তো শূন্য বাঢ়িলোঁ হৈ গ'ল। এতিয়া 3 0 0 3 গুণ 3 3 3 গুণ 9 3 3 গুণ 9 3 গুণ 3। এতিয়া বেংকৰ পৰা মানুহজনে কেইটকা পাব 39,930 টকা পাব। এই চি মানুহজনে বেংকৰ পৰা কেইটকা পাব 39,930 পাব। মানুহজনে এই চি মানুহজনে এক কিমান দিব লাগিব 37,200 টকা দিব লাগিব। দেখা নাই কথা মানুহজনৰ ওচৰত লাভ হ'ব। গতিকে লাভ কেনে হ'ব এতিয়া বেংকৰ পৰা পালে 39,930। ঠিক আছে ঘূৰাই দিব লাগিব 37,200। মানুহজনৰ হাতত কেইটকা থাকিলে এফালে 0 এফালে 3 এফালে 9 পৰা 2 গ'ল থাকিল 7 9 পৰা থাকিল 2 হৈ গ'ল 0 0 0 9 3 0 3 9 2 7 9 3 9 7 2 2,730 টকা মানুহজনৰ কি হ'ব লাভ হ'ব। আৰু এইটোৱে আছিলে আমাৰ কি কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 6টো দিছে আমাক নেক্সট যে 12,000 টকাৰ শতকৰা বছৰি 10 টকা হাৰে 3 বছৰৰ পিছত সৰল সুদ আৰু চক্ৰবৃদ্ধি সুদৰ পাৰ্থক্য কিমান হ'ব নিৰ্ণয় কৰা। ঠিক আছে এতিয়া দুটা কৰিব লাগিব আমি এটা কৰিব লাগিব সৰল সুদ উলিয়াব লাগিব আৰু এটা কি কৰিব লাগিব চক্ৰবৃদ্ধি সুদ আমি উলিয়াব লাগিব। মানে অংক দুটা হ'ব আমাৰ। এতিয়া দুইটাৰ কাৰণে সকলো একেই আছে। পিও 12,000 এন 3 বছৰ আৰ 10% শতকৰা বছৰি 10 টকা মানে কি 10%। ঠিক আছে আমাৰ চব একেই মাত্ৰ এবাৰ আমি কি কৰিব লাগিব সৰল সুদ উলিয়াব লাগিব আৰু এবাৰ আমি কি কৰিব লাগিব চক্ৰবৃদ্ধি সুদ উলিয়াব লাগিব। ঠিক আছে তো প্ৰথমতে চক্ৰবৃদ্ধি সুদ উলিয়াই লওঁ। তাৰ আগতে কি কি দিয়া আছে লিখি লওঁ। দিয়া আছে আমাক পি 12,000 টকা তাৰপিছতে আৰ
10%, তাৰপৰা n 3 বছৰ হৈ গ'ল। এইকেইটা বস্তু আমাক দিয়া আছে। তো সৰল সুত প্ৰথমতে সৰল সুত SI equal to PNR by 100 equal to 120000 into 3 into 10 by 100 1 2 3 4 3 বাৰ 36 টোটাল উঠি গৈছিলে। তো 3600 টকা হ'ল সুত হ'ল। এতিয়া আমি ওলাম চক্ৰবৃদ্ধি সুত। কিন্তু চক্ৰবৃদ্ধি আমি কেনেকৈ উলিয়াম? প্ৰথমে আমি ওলাম সবৃদ্ধি মূলটো উলিয়াই লওঁ। P into 1 plus R by 100 whole to the power n. P হ'ল আমাৰ 12,000 বহাই দিলোঁ। 1 plus R মানে হ'ল আমাৰ 10 by 100, n মানে হ'ল আমাৰ 3 হ'ল। 12,000 into 110 110 100 110 by 100 হ'ল। 1 2 3 1 2 3 তাৰপিছতে 1 2 1 2 হ'ল। তাৰপৰা আৰু যাবনে? আৰু যাব চাগে নহয়, এইটো হ'লগৈ হ'ল। এতিয়া আমাৰ চাব লাগে এতিয়া কেনেকৈ আমি কৰিব লাগিব। চাই লওঁ দেই একেবাৰে আকবাৰ। এটা দুটা এইটো থাকিলে 1 2 3 1 2 3 বুজিছোঁ হ'ল আমাৰ 12 পূৰণ 1 1 11 তিনিটা আছে 1 3 3 1 হ'ব ভৰাই দিলোঁ। এতিয়া কৰিব লাগে আমি 1331 লগত 12 পূৰণ কৰিব লাগে। 1 3 1 12 2 6 6 2 1 3 3 1 2 7 9 5 1 1 5 9 7 2 এইটো হ'ল আমাৰ সবৃদ্ধি মূল। ইমান টকা পাব। এতেকে CI equal to চক্ৰবৃদ্ধি সুত কিমান হ'ব এতিয়া? A minus P। A হ'ল আমাৰ 15972 মাইনাছ P হ'ল আমাৰ 12,000। ঠিক আছে, কিমান পালোঁ আমি? 3972 টকা হ'ল। ইমান টকা সুত পালে। এতিয়া আমাক কি উলিয়াব দিছিলে? আমাক উলিয়াব দিছিলে সৰল সুত আৰু চক্ৰবৃদ্ধি সুতৰ মাজৰ পাৰ্থক্যটো উলিয়াব দিছিলে, হয়নে? এটাকে CI minus SI equal to 3972 minus 3600 equal to কিমান হ'ব? 372 372 টকা হ'ব হ'ল। এইটো হ'ল আমাৰ এনচাৰ। ঠিক আছে, কুৱেশ্যন নম্বৰ 7টো কৰিব লাগিছিলে। 7টো মই কৰা নাই, 7টো ইয়াৰ পিছত মই কৰি দিম। মানে কিয় কৰা নাই? কুৱেশ্যন নম্বৰ 8টো কুৱেশ্যন নম্বৰ 6টো নিচিনা অলপ একেই। তো সেই দুটা মই যদি একেলগে কৰি দিওঁ তোমালোকৰ বুজিবলৈ অলপ সুবিধা হ'ব। ঠিক আছে, সেইকাৰণে মই কুৱেশ্যন নম্বৰ 7টো নকৰি কুৱেশ্যন নম্বৰ 8টো কৰিছোঁ। 7টো কৰি দিম বাৰু, এতিয়াই কৰি দিম। ঠিক আছে, তো কুৱেশ্যন নম্বৰ 8টো কাৰণে আমি কৰি লওঁ। তো কুৱেশ্যন নম্বৰ 8টো দিছে আমাক কিমান টকা মূলধনৰ 2 বছৰত 15% হাৰে চক্ৰবৃদ্ধি সুত আৰু সৰল সুতৰ পাৰ্থক্য 9 টকা হ'ব। এতিয়া এই প্ৰশ্নটোৰ লগত তোমালোকে এই 6 নম্বৰ প্ৰশ্নটোৰ লগত মিলাই চোৱা। তোমালোকে মিলাই চোৱা, অলপ একেই পাবানে? চোৱা, ইয়াত কি দিছিলে? ইয়াত আমাক কিমান টকা বুলি দিছে, মানে মূলধন দি থোৱা নাই। ইয়াত আমাক 12,000 টকা বুলি দিছিলে। সুতৰ হাৰ দিছিলে 10%, ইয়াতো আমাক দিয়া আছে। 3 বছৰৰ কাৰণে দিছিলে, ইয়াত 2 বছৰ কাৰণে দিছে, দিয়া আছে। ইয়াত আমাক উলিয়াব দিছিলে সৰল সুত আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য কিমান হ'ব উলিয়াব লাগিছিলে। ইয়াত আমাক পাৰ্থক্য দিয়া আছে 9 টকা। পাৰ্থক্যটো কি? ইয়াত আমাক মূলধন দিয়া আছিলে, ইয়াত আমি উলিয়াব লাগে। ইয়াত আমাক পাৰ্থক্য উলিয়াব দিছিলে, ইয়াত আমাক পাৰ্থক্য দিয়া আছে। পাৰ্থক্যটো সেইখিনিতেই। সেইকাৰণে মই কুৱেশ্যন নম্বৰ 7টো নকৰি কুৱেশ্যন নম্বৰ 8টো কৰিছোঁ। ঠিক আছে, এতিয়া কুৱেশ্যন নম্বৰ 8টো আমি কি ধৰণে কৰিব লাগিব? যিহেতু ইয়াত আমাৰ মূলধন দি থোৱা নাই, কাৰণে আমি মূলধনটো ধৰি ল'ব লাগিব। ঠিক আছে, লেট মূলধন ইকুৱেল টু আমাৰ P বুলি ধৰিলোঁ। ঠিক আছে, এতিয়া আমি যিটো অংক কৰিম গোটেইটো কৰিম Pৰ ওপৰতে কৰিম। মূলধন আমি P হিচাপে লৈ পিনে গোটেই অংক কৰিব লাগিব। চাই যাব তোমালোকে ভালকৈ। এতিয়া ইয়াৰ আগতে যি ধৰণে আমি এই কুৱেশ্যনটোত আমি যি ধৰণে আমি
12,000 টকাৰ কাৰণে এই পিটো এই পি 12,000 টকাৰ কাৰণে আমি সৰল সুত উলিয়াইছিলোঁ চক্ৰবৃদ্ধি সুত উলিয়াইছিলোঁ ওলাইছিল নাই ঠিক একেদৰে ইয়াতো আমি পি টকাৰ কাৰণে মূলধন পি টকাৰ কাৰণে আমি সৰল সুত আৰু চক্ৰবৃদ্ধি সুত উলিয়াব লাগিব ঠিক আছে ক্লিয়াৰ হৈছে কোনো ডাউট নাই চাবা সৰল সুত কি আছিলে SI equal to PNR/100 হল P মানে কিমান P মানে P N কিমান 2 বছৰ R কিমান 15% ঠিক আছে বাই 100 হৈ গ'ল এটা 2.30 30 P by 100 এটো লিখিলো আমি 3P by 10 হৈ গ'ল পাৰো লিখিবলৈ 3P by 10 পালো হল এটো হল আমাৰ যদি মূলধন P টকা হয় তেতিয়া সৰল সুত কিমান হ'ব 3P by 10 টকা হ'ব হল এটা আমি উলাবলৈ চক্ৰবৃদ্ধি সুত ভিডিওটো অলপ দীঘল হৈছে একোনে অলপ এডজাস্ট কৰি লবা A equal কি হ'ব আমাৰ P into 1 plus R by 100 whole to the power n P কিমান আমাৰ P হল আমাৰ P নাই ধৰি লৈছো আমি 1 plus R মানে কিমান 15 by 100 whole square P 115 by 100 হৈ গ'ল into ডাইৰেক্ট পাতিছো 115 by 100 পাতিছো ডাইৰেক্ট পাতিলো এতিয়া হেতু যদি কৰো 5 কাটিলে 5 কেন হ'ব 5 কাটিলে হ'ব তোমাৰ 20 5 20 5 20 ফলে 5 23 5 23 হৈ গ'ল কেন হ'ব এতিয়া 20 20 400 23 23 3 2 6 3 2 6 6 12 2 529 529 P হয় নহয় কৰি চাওঁ 3 3 9 3 2 6 3 6 12 12 2 কৰিলে 1 2 4 5 ঠিক আছে 529 হল এটো হল আমাৰ কি হুতে মূলে সবৃদ্ধি মূল এটা আমি উলাম CI A minus P কেন হ'ব 529 P by 100 তো P হা minus sorry 400 minus P কেতে কি হ'ব 529 P minus 400 P by 400 equal to 129 P by 400 হৈ গ'ল ঠিক আছে এটো আমি পালো 129 P by 400 ঠিক আছে এটা যদি হে মূলধন যদি P টকা হয় তেতিয়া চক্ৰবৃদ্ধি সুত কিমান হ'ব 129 P by 400 টকা হ'ব ঠিক আছে এতিয়া আমি পালো SI পালো এটো পালো CI পালো এটো পালো ঠিক আছে এতিয়া বাই ইকুয়েশন লিখিম সবা দিয়া বাই ইকুয়েশন CI minus SI ইয়া মানটো দি থোৱা আছে নি বাৰু নিশ্চয় দিয়া আছে কিমান দিছে 9 টকা দিছে দেখিলো CI minus SI ইকুৱেল কি হল আমি 9 টকা আমাক দিয়া আছে হেকানে বাই ইকুয়েশন লিখিলো ঠিক আছে তে CI মানে হল আমাৰ 129 P by 400 minus SI মানে হল আমাৰ কিমান 3 P by 10 equal to 9 clear এতিয়া LCM ললে কেন হ'ব LCM ললে 400 হ'ব 400 হল তো 129 P এফালে 40 গুণ কৰিব 40 33 120 নাই ঠিক আছে 129 P minus 120 P মানে কেন হ'ব 9 P equal to 400 এফালে হৰণ হৈছে এফালে গলে কি হ'ব পূৰণ হৈ যাব তো 9 into 400 হৈ গ'ল P equal to 9 into 400 by 9 9 9 cancel এটাকে P equal আমাৰ কেন হ'ব 400 টকা হ'ব হল এটো হল আমাৰ কোৱেশ্চন নম্বৰ 8 ঠিক আছে বুজি পাইছা কোৱেশ্চন নম্বৰ 6 অন সনে অলপ একেই হয় হয়নে কোৱেশ্চন নম্বৰ 6 অন একেই হয় এখানে দুটা মই একেলগে কৰি দিলু তোমালোকে ভালকে চাই লবা বুজি লবা ভিডিওটো ব্যাক কৰি চাই লবা যদি কোনো আধাত যদি বুজি পোৱা নাই ঠিক আছে এতিয়া question number 7 to কৰি দিউ নে নিদু question number 7 to কৰি দিলা থাকিব আমাৰ question number 9 10 11 12 চাৰিটা question থাকিব ভিডিওটো অলৰেডি 30 মিনিটৰ চাচি হ'ব হল
তো কুৱেশ্যন নম্বৰ 7টো কৰি দিওঁ ঠিক আছে কৰি দিওঁ কুৱেশ্যন নম্বৰ 7টো কৰি দিওঁ হা কুৱেশ্যন নম্বৰ 7টো দিছে আমাক চক্ৰবৃদ্ধি সুতত বছৰি 5% হাৰে কিমান টকাৰ 3 বছৰৰ চক্ৰবৃদ্ধি সুত 1261 টকা হ'ব নিৰ্ণয় কৰা টকা হ'ব ঠিক কৈছিল দেই এটা বহুত আছিলে টকা হ'ব নিৰ্ণয় কৰা ঠিক আছে ইয়াত আমাক কোনো ধৰণৰ মূলধন দি থোৱা নাই আমাক কি দিয়া আছে CI দিয়া আছে চক্ৰবৃদ্ধি সুত দিয়া আছে 1261 টকা এতিয়া আমি কিমান টকাৰ কাৰণে চক্ৰবৃদ্ধি সুত 1261 টকা হ'ব যদিহে সুতৰ হাৰ বছৰি গণনা কৰা হয় 5% হাৰে 3 বছৰৰ কাৰণে ঠিক আছে এতিয়া যেহেতু আমাক চক্ৰবৃদ্ধি মানে মূলধন দি থোৱা নাই সেইকাৰণে মূলধন আমি ধৰি লওঁ মূলধন কি হ'ব আমাৰ P হ'ব মূলধন ইকুৱেল টু P লিট ঠিক আছে এতিয়া কি দিয়া আছে আমাক N দিয়া আছে N ইকুৱেল টু আমাক দিছে 3 বছৰ আৰু R ইকুৱেল দিয়া আছে আমাক 5% হ'ল এতিয়া এটাকে A ইকুৱেল টু আমি প্ৰথমে সবিধি মূল উলিয়াই ল'ব লাগিব P ইনটু 1 প্লাছ R by 100 হোল টু দি পাৱাৰ N P যেটো দি থোৱা নাই P লিখিলোঁ 1 প্লাছ R মানে হ'ল আমাৰ 5 by 100 হোল টু দি পাৱাৰ N মানে হ'ল আমাৰ 3 P into 105 by 100 into 105 by 100 into 105 by 100 এতিয়া মই এটো ডাইৰেক্ট লিখিছোঁ হা ইয়াৰ আগতে যেহেতু কৰি আহিছোঁ সেইকাৰণে মই ভাবিছোঁ তোমালোকে বুজি পাইছা সেইকাৰণে এই লাইনটো কেনেকৈ আহিলে গম পাইছা চাই তোমালোকে নহয় জানো এতিয়া কেনে হ'ব এইটো 5 20 5 20 5 20 কাটি দিলোঁ 21 21 21 5 21 105 নহয় জানো এতিয়া কি পালোঁ আমি তলফালে পালোঁ আমি 20 20 20 কেনে হ'ব 8000 ওপৰত 21 21 21 কেনে হ'ব 9261 P এইটো কৈ মুখস্থ হৈ গ'ল সেইকাৰণে মই ডাইৰেক্ট পাতি দিছোঁ 9261 P ঠিক আছে হ'ল এতিয়া এইটো হ'ল আমাৰ কি এইটো হ'ল আমাৰ সবৃদ্ধি মূল আমি কি ল'ব লাগিব সুত ল'ব লাগিব CI কেনে হ'ব A minus P A মানে কিমান 9261 P by 8000 অলপমান কুৱেশ্যন নম্বৰ 8 টো নিচিনা একেই হয় হা by minus P 9261 P minus 8000 P by 8000 হৈ গ'ল এনে গ'লে 1261 P by 8000 ঠিক আছে এনসাৰ 8000 হ'ব হা কৈ দিছোঁ এতিয়া 8000 হ'ল 1261 P by 8000 এইটো হ'ল আমাৰ কি CI যদিহে মূলধন P হয় ঠিক আছে যদি মূলধন P হয় তেতিয়া CI কিমান হ'ব আমাৰ 1261 P by 8000 এতিয়া আমাক প্ৰশ্ন এটা দিয়া আছিল যে চক্ৰবৃদ্ধি সুত 1261 টকা হ'ব নিৰ্ণয় কৰা বুলি দিছিলে নাই অৰ্থাৎ আমাক চক্ৰবৃদ্ধি সুতটো দিয়া আছে সেইকাৰণে বাই কুৱেশ্যন 1261 P by 8000 ইকুৱেল কি হ'ব 1261 হ'বনে এইটো কি হয় CI হয় এইটো কি হয় CI হয় তো সমান সমান হ'ব তো 1 ডাইৰেক্ট পাতো হা P ইকুৱেল কি হ'ব এই 8000টো হৰণ হৈছে এফালে গ'লে কি হ'ব পূৰণ হ'ব তো 1261 into 8000 হৈ গ'ল ঠিক আছে এই 1261 টো P লত কি হ'ব পূৰণ হৈছে এফালে গ'লে কি হ'ব হৰণ হৈ যাব তো এফালে পাতি দিলোঁ তলত ডাইৰেক্ট গ'ল ডাইৰেক্ট P ইকুৱেল টু দিছাম টকা হ'ল এটা হ'ল আমাৰ এনসাৰ 8000 টকা এইটোৱে আছিলে আমাৰ কুৱেশ্যন নম্বৰ 7 এতিয়া ভাবিছোঁ 4টা কুৱেশ্যন আছে ভিডিঅ'টো যিটো দীঘল হ'লেই আৰু অলপ দীঘল কৰি দিওঁ এইটো চেপ্টাৰ শেষ কৰি দিওঁ আজি হা তো ইয়াত আমি কৰিম কুৱেশ্যন নম্বৰ 9টো অলপমান ভিডিঅ' দীঘল হ'ব ইয়াৰ আগৰ ভিডিঅ'কেইটা 20-30 মিনিট 22 মিনিট তেনেকুৱা ভিডিঅ' আছিলে তো এইটো বহুত দিনৰ মূৰত দীঘল ভিডিঅ' হ'ব তো অলপমান কষ্ট কৰি চাবা আৰু হা মই কুৱেশ্যন নম্বৰ 9টো প্ৰশ্নটো লিখা নাই কিতাপতে দেখাই দিছোঁ তাইক বুজাই যাম বোলো হা কুৱেশ্যন নম্বৰ 9টো দিছে আমাক কিমান বছৰৰ পিছত বছৰি 5% হাৰে 4000 টকাৰ সবৃদ্ধি মূল 4630.50 টকা হ'বগৈ যদি সুত বছৰি গণনা কৰা হয় ঠিক
ঠিক আছে আমাক কি উলিয়াব দিছে কিমান বছৰৰ পিছত অৰ্থাৎ আমাক কি উলিয়াব দিছে n উলিয়াব দিছে ঠিক আছে আমাক কি দিয়া আছে সুতৰ হাৰ দিয়া আছে r দিয়া আছে 4000 কি দিছে তো মূলধন দিছে সবিধি মূল দিয়া আছে a দিছে হয়নে আমি কি উলিয়াব লাগে n উলিয়াব লাগে ঠিক আছে প্ৰথমতে কি দিয়া আছে লিখিলো given p দিছে আমাক 4000 টকা a দিছে আমাক 4630.50 টকা তাৰপিছতে r দিছে আমাক 5% হল এতিয়া এটাকে a equal to sorry by question like by question প্ৰশ্ন মতে কি হয় আমাৰ যে p into 1 plus r by 100 whole to the power n equal আমি কি পাওঁ a পাওঁ হয়নে মই এটো এফালে লিখো সাধাৰণতে মই এফালে লিখিছো ভুলটো নহয় একো তো p into 1 plus r by 100 whole to the power n equal to আমাৰ a হয় এটো আমি জানো এতিয়া ভ্যালু পাম p কিমান দিছে 4000 দিছে বহাই দিলো 1 plus r কিমান দিছে 5% দিছে বহাই দিলো by 100 whole to the power n দি থোৱা নাই কাৰণে n লিখিছো a কিমান দিছে 46350 by মই 100 লিখিলো দশমিকটো উঠাই পিনে 100 কৰিলো হল দুটা আছিল কাৰণে এটো ইনটেন গলি কথা কতি হল এতিয়া যাব এই 4000 টো এফালে কি হৈছে পূৰণ হৈছে নি ইয়াৰ লগত পূৰণ হৈছে এফালে গলে কি হ'ব হৰণ হ'ব হবনে সেইকাৰণে কি পাতিলো 105 by 100 whole to the power n equal to কি পাতিলো সবা দেই 46305 by 10 into 4000 ঠিক আছে বুজি পালা এই 4000 টো ইয়ালে পূৰণ হৈছিলে এফালে গলে কি হ'ল হৰণ হৈ গল সেইকাৰণে তলত পাতি দিলো ঠিক আছে এতিয়া এটো যদি আমি লঘিষ্ঠ কালে নিয়টো কি হ'ব 21 আৰু তলত হ'ব 20 5 কাটিলো 5 21 105 5 20 100 হয় হয় এফালে কি হ'ব 46305 by 40000 হৈ গল 40000 হল এতিয়া চাবা 21 by 20 এতিয়া এটো যদি 5 কাটো এটো 5 কাটিলে হ'ব 9261 যদি আমি 5 যদি 46305 যদি কাটো আমি কি পাম 9261 পাম এটো কাটিলে কি পাম 8000 পাম তোমালোকে কৰি চাবা হা লজানো কাৰণে মই পাতি দিছো এটা পালো কি 9261 by 8000 পালো চাই যাব ভালকে 21 এতিয়া চ্যাপ্টাৰটো হল আমাৰ পৰিমাণৰ তুলনা চক্ৰবিধিত পঢ়িছো কিন্তু আমি ইয়াত এটা কনসেপ্ট ইউজ হ'ব কোন কনসেপ্ট ইউজ হ'ব সূচক আৰু ঘাতৰ কনসেপ্ট ইউজ হ'ব চাবা কেনেকৈ হ'ব এটা 9261 আৰু 8000 এটো কি হয় ঘন সংখ্যা হয় ঠিক আছে এটা 9261 টো কি হয় 21 ৰ ঘন সংখ্যা হয় আৰু 8000 টো কি হয় 20 হয় তো 21 by 20 হোল কিউব ঠিক আছে আমি এটুক আমি এনেকৈ লিখিব পাৰোঁ কাৰণ এটুক ভাঙিলে আমি কি পাম এটে পাম নহয় জানো সেইকাৰণে 9261 ৰ ঘনমূল কিমান হয় 21 হয় আৰু 8000 ৰ ঘনমূল কিমান 20 হয় কেনে পাতিলো 21 by 20 হোল কিউব পাতিলো ঠিক আছে এতিয়া সূচকৰ ঘাত পাঠটোত আমি এটা কৈছিলো যে যেতিয়া আমাৰ ভূমি একে হয় ভূমি যেতিয়া একে হয় ঘাতগিটা আমি সমান বুলি লিখিব পাৰো নে সেই কাৰণে ইয়াত আমি যদি ভালকৈ লক্ষ্য কৰো ইয়াতো 21 by 20 আছে ইয়াতো 21 by 20 আছে সেই কাৰণে ঘাতগিটা কি হ'ব আমাৰ সমান হ'ব বুলি লিখিব পাৰো তো n ইকুৱেল কি হ'ল আমাৰ 3 হৈ গ'ল অৰ্থাৎ n কিমান হ'ব আমাৰ 3 বছৰ হ'ব এইটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 9 বুজি পালা তোমালোকে আকৌ ভিডিঅ'টো বেক কৰি চাই ল'বা অলপমান জটিল হয় প্ৰশ্নটো আশা কৰো বুজি পাবা যদি বুজি পোৱা নাই তোমালোকে বেক কৰি পিনে 2-3 বাৰ চাই দিবা বুজি পাই যাবা ঠিক আছে কোৱেশ্চন নম্বৰ 10 টো দিছে চক্ৰবৃদ্ধি সুতৰ হাৰ শতকৰা বছৰি কিমান হলে 7500 টকাৰ 2 বছৰৰ পিছত সবৃদ্ধি মূল 9075 টকা হ'ব কি দিয়া আছে আমাক চাবা দিয়া আমাক দিয়া আছে 7500 টকাৰ মানে কি মূলধন 2 বছৰ পিছত মানে n সবৃদ্ধি মূল মানে কি a 9750 দিয়া আছে আমি কি ল'ব লাগে চক্ৰবৃদ্ধি সুতৰ হাৰ শতকৰা কিমান হলে মানে আমি উলিয়াব লাগে r সুতৰ হাৰ আমি উলিয়াব লাগে ঠিক আছে বুজি পালা তেম কি দি আছে লিখি লওঁ
given question number 10 P দিছে আমাক 7500 A দিছে আমাক 9075 R N দিছে আমাক 2 বছৰ হল এটা দিয়া আছে আমাক আমি উলাব লাগে R উলাব লাগে R আমি কিমান হ'ব উলিয়াব লাগে ঠিক আছে তো বাই কোৱেশ্চন পাতি ললো P into 1 plus R by 100 to the power n equal to A value ভাম 7500 1 plus R উলিয়াব লাগে একে থাকিলে n equal to sorry n দিয়া আছে 2 by কি হ'ব 9075 ঠিক আছে এতিয়া আকৌ চাবা A2 পূৰণ হৈছে লগত এফালে গলে কি হ'ব হৰণ হ'ব তো 1 plus R by 100 whole square equal to 9075 by 7500 ঠিক আছে এতিয়া এইটো যদি আমি লঘিষ্ঠ আকাৰলৈ লৈ যাওঁ ঠিক আছে লঘিষ্ঠ আকাৰলৈ গলে কি হ'ব এতিয়া চাবা 5 18 মানে 5 18 90 হয় জানো এফালে 5 কেন হ'ব 75 আছে 75 হলে কি হয় 75 হলে কি হয় 15 হয় হল তাহলে 5 1500 ঠিক আছে আকৌ যদি 5 কাটো 5 3 গুণ 15 ঠিক আছে 3 থাকিলে 1 হল 5 6 গুণ 30 1 থাকিলে 5 3 গুণ 15 5 3 গুণ 15 ঠিক আছে 3 100 বাৰ 300 হয় 3 121 বাৰ 363 হয় ঠিক আছে বুজি পালা ক্যালকুলেশন কৰিব লাগে অকল জাস্ট 1 plus R by 100 whole square equal কি পালো আমি 121 by 100 পালো বুজি লবা ভালকে হা 1 plus R by 100 whole square equal to আমি 121 by 100 পালো ঠিক আছে এতিয়া চাবা এতিয়া যদিহে আমি এই স্কয়াৰটো সমান চিহ্ন এফালে লওঁ তেতিয়া আমি এনেকৈ লিখিব পাৰো নি পাৰো কাৰণ যেতিয়া আমি স্কয়াৰটো সমান চিহ্নৰ ইফালে ফাল কৰো তেতিয়া কি হৈ যায় চেঞ্জ হৈ যায় তো এফালে বৰ্গ হৈ যায় এফালে কি হ'ব বৰ্গ মূল হৈ যাব এখানে 121 by 100 হৈ গল √121 by 100 হৈ গল হল এতিয়া 121 বৰ্গমূল কিমান 11 100 কিমান 10 তো কি হল আমাৰ 1 plus R by 100 ইকুৱেল কি পালো আমি কি পালো 1 by 10 পালো হৈ গল 1 টো লৈ গলো 11 by 10 minus 1 হৈ গল হল প্লাস লেভেল মাইনাস হৈ গল R by 100 equal to 11 minus 10 by 10 হবনে R by 100 equal to 1 by 10 ঠিক আছে এটা যদি কাটাকাটি কৰো ক্রস মাল্টিপ্লাই কৰিলে কি হ'ব 10 R নম ডিটেইলস বুজাই দিছো 100 10 into R 10 R 100 into 1 100 ক্রস মানে বজ্ৰপন কৰিলো R equal কি হ'ব তেতিয়া 100 by 10 equal to 10 এটাকে হল এটো 1 দে এটাকে R equal to 10% ক্লিয়ার এটা হলো আমার কোশ্চেন নাম্বার 10 কোশ্চেন নাম্বার 11 তো দিছে যদি সুদ ছমাহৰ মূৰে গণনা কৰা হয় তেন্তে কিমান টকাৰ বছৰি 4% হাৰ সুদত 1.5 বছৰৰ পিছত সবৃদ্ধি মূল 132651 টকা হ'ব ঠিক আছে এটা কি দিছে সুদ ছমাহৰ মূৰে গণনা কৰিছে তো আমাৰ প্ৰথমতে উল্লেখ কৰি দিছে ছমাহৰ মূৰে বুলি কৈছে তেতিয়া আমাৰ কোনটো ফৰ্মুলা আহিব 2 নম্বৰ ফৰ্মুলাত আহিবনে কি আছিল যে A equal to P into 1 plus R by 2 by 100 whole to the power twice n বা A equal to P into 1 plus R by 200 whole to the power twice n যিকোনো এটা কৰিলে হ'ল একেটাই হয় না জানো তা আমি সেই ফৰ্মুলাটো ইউজ কৰি নাই এই কোশ্চেন নম্বৰ 11 টো কৰিব লাগিব কিয় কৰিব লাগিব কাৰণ আমাক প্ৰথমতে দি দিয়া আছে মানে কোৱা আছে কি যে সুদ ছমাহৰ মূৰে গণনা কৰা হয় ঠিক আছে সেই কাৰণে আমি 2 নম্বৰ ফৰ্মুলাটো আমি চক্ৰবৃদ্ধি সুতৰ 2 নম্বৰ ফৰ্মুলাটো আমি ইউজ কৰিব লাগিব ঠিক আছে তো আমাৰ প্ৰথমে কি দিয়া আছে লিখি লওঁ দিয়া আছে
দিয়া আছে কি দিয়া আছে লিখি লওঁ যে দিছে আমাক কি দিছে পি দি আমাক পিটো দি থোৱা নাই আমাক দিছে আৰ কিমান 4% এন দিছে কিমান 1/2 ঠিক আছে 2 × 2 = 3 3/2 বছৰ হ'ব হ'ল তাৰপৰা কি দিছে এ দিছে কিমান 132,651 সৰি টকা হ'ল বাই কুৱেশ্যন p into 1 plus r by 100 whole to the power sorry to r by 2 twice n equal to 132,651 যেটো সমাহাৰমূলক গণনা কৰিছে কিনে r by 2 হ'ব p into 1 plus 4 by 2 by 100 2 into 3 by 2 ঠিক আছে all such value পাইছো হা এই দুই দুই কথা দি গ'ল এটো দুই কথা দি গ'ল কি থাকিলে p into 1 plus 2 by 100 চাই যাব ভালকে 132,651 কেন পালো আমি এতিয়া p 102 by 100 টাইপ পাতিটো না পাতো কিউব ইকুয়াল টু 132,651 হ'ল এতিয়া এটো লঘিষ্ঠকালে নিলে কি হ'ব এটো লঘিষ্ঠকালে নিলে হ'ব 51 by 50 নহয় জানো 2 51 102 2 50 100 হয় কিউব 132,651 এতিয়া চাবা যেতিয়া আমি 51 ৰ ঘনমূল ঘনসংখ্যা লিয়াম মানে 51 যেটা ঘন কৰিম 51 * 51 * 51 তেতিয়া আমি কি পাম চাবা এইটো 132,651 পাম 550 আৰু 50 কৰিলে আমি এটা পাম তোমালোকে কৰি চাবা ঠিক আছে মই জানো কাৰণে পাতি দিলো 51 নৰ যদি ঘনসংখ্যা হলে কিমান পাম আমি 132,651 পাম কৈছো তোমালোকে হা তে p গল চাবা এতিয়া 132,651 হ'ব এতিয়া এইটো এফালে হৰণ আছে এফালে গলে কি হ'ব পূৰণ যাব তো 125,000 পাতিলো ঠিক আছে পাতিলো এটা এফালে পূৰণ হৈছিলে তললে কি হৰণ হৈ যাব তো 132,651 এটা দুগল কথা কটি এটাকে p গল কি পালো আমি 125,000 সৰি 000 পালো টকা এইটো হল আমাৰ কোৱেশ্চন নম্বৰ 11 ক্লিয়াৰ হৈছে তোমালোকৰ টান নহয় বস্তুটো কিন্তু জানিব লাগিব কৰিবলৈ the next last question number 12 to কৰি question number 12 to কৰি আজি ক্লাসটো দীঘলীয়া ক্লাসটো আমি সামৰিম এতিয়া চাবা লাষ্টৰ প্ৰশ্ন যে কেনে দীঘলকে দিছে 12 নম্বৰ প্ৰশ্ন কি দিছে যে এজন মানুহে বছৰি 10% হাৰ সুতত 20,000 টকা চক্ৰবৃদ্ধি সুতত ধাৰ লৈ প্ৰথম বছৰৰ শেষত 5,000 টকা পৰিশোধ কৰিলে আৰু তৃতীয় বছৰৰ শেষত 5,000 টকা পৰিশোধ কৰিলে যদি মানুহজনে তৃতীয় বছৰৰ শেষত ধাৰখিনি সম্পূৰ্ণ পৰিশোধ কৰিব খোজে তেন্তে তৃতীয় বছৰৰ শেষত কিমান টকা পৰিশোধ কৰিব লাগিব প্ৰথম বছৰ দ্বিতীয় বছৰ তৃতীয় বছৰ বুলি কৈছে হয় নাই এতিয়া ইয়াৰ অৰ্থ কি যে মানুহজনে কি বছৰ কাৰণে লৈছিলে সুত কি বছৰ লৈছিলে সুত লৈছিলে 3 বছৰৰ কাৰণে সুত লৈছিলে ঠিক আছে সেইখন ঝামেলা হৈ গৈছে ৰবা দেই কৰি দিম মানুহজনে লৈছিলে কেই বছৰ কাৰণে 3 বছৰ কাৰণে লৈছিলে ঠিক আছে এতিয়া চাবা বুজি লবা প্ৰশ্নটো হা 20,000 টকা ঠিক আছে 20,000 টকা মানুহজনে ললে অংকটো চক্ৰবৃদ্ধি সুতৰ কিন্তু আমি কৰিম এটো সৰল সুতৰ নিয়মত কৰিম কেনে কৰিম চাবা মানুহজনে 20,000 টকা সুত ললে ঠিক আছে প্ৰথম বছৰ শেষত ধৰি লোৱা মানুহজনে দিবলগীয়া আছিল 22,000 টকা ঠিক আছে মানুহজনে দিবলগীয়া আছিল 22,000 টকা কিন্তু মানুহজনে কে টকা দিলে 5,000 টকা দিলে দিবলৈছিল 22,000 তেটা ধাৰটো মৰি গলতেন কিন্তু মানুহজনে দিলে কে টকা 5,000 টকা
দিলে থাকিলে কেই টকা 70,000 টকা থাকিলে তো এই 70,000টো দ্বিতীয় বছৰৰ কাৰণে কি হৈছে কি হিচাপে কাম কৰিব মূলধন হিচাপে কাম কৰিব তেতিয়া এইটো মূলধন কাম কৰিব ঠিক আছে যদি এইটো নিদিলেহেঁতেন চাবা দেই যদি এই 5,000 টকাটো যদি পৰিশোধ নকৰিলেহেঁতেন তেতিয়া দ্বিতীয় বছৰৰ কাৰণে মূলধন হিচাপে কি কাম কৰিলেহেঁতেন 22,000 টকাটো কাম কৰিলেহেঁতেন কিন্তু যে মানুহজনে 5,000 টকা দিলে পৰিশোধ কৰিলে ঠিক আছে সেইকাৰণে কিমান হ'ল 70,000 হ'ল এতিয়া মই কৈছিলোঁ কি যে চক্ৰবৃদ্ধি সুতত বছৰি কি হৈ যায় মূলধনটো বাঢ়ি গৈ থাকে কিন্তু ইয়াত তোমালোকে দেখিলা যে 70,000 হ'ল বোলো কমিলহে কেনেকৈ কমিলে আকৌ সেইটো ভুল নবুজিবা হা এইটো আছিলে 22,000 কিন্তু মানুহজনে 5,000 টকা দিলে সেইকাৰণে কেইটকা হ'ল 70,000 টকা হ'ল দিয়াৰ কাৰণেহে হ'ল যদি নিদিলেহেঁতেন তেতিয়া 22,000 টকাই থাকিলেহেঁতেন ঠিক আছে সেইকাৰণে 70,000 টকা হ'ল এতিয়া দ্বিতীয় বছৰৰ কাৰণে আকৌ সুত ধৰিলা দিবলগীয়া আছিলে তেখেতে 19,000 টকা দিবলগীয়া আছিলে ঠিক আছে 70,000 টকাৰ কাৰণে সুত দিবলগীয়া আছিলে মানে সুতে মূলে দিবলগীয়া আছিলে 19,000 টকা কিন্তু মানুহজনে কেইটকা দিলে আকৌ 5,000 টকা দিলে বুজি পাইছা মই ষ্টেপ বাই ষ্টেপ বুজাই গৈছোঁ হা দিলে 5,000 টকা থাকিলে কেই টকা 14,000 টকা থাকিলে তো এই 14,000 কি হ'ব 3 বছৰৰ কাৰণে কি হ'ব মূলধন হিচাপে কাম কৰিব তোমালোকে দেখিছানে কৰিছোঁ কি আমি সৰল সুতত কিন্তু কনচেপ্টটো কি হয় চক্ৰবৃদ্ধি সুতত হয় ঠিক আছে 14,000 টকা তো এই 14,000 টকাৰ কাৰণে একেবাৰে শেষত কিমান টকা দিলে গোটেই প্ৰচেছটো বন্ধ হৈ যাব মানে সম্পূৰ্ণ ধাৰ পৰিশোধ হৈ যাব এতিয়া সেইটো আমি উলিয়াব লাগে এই কুৱেশ্যন মাৰ্কটো আমি উলিয়াব লাগে ক্লিয়াৰ বুজি পালা এতিয়া আমি কুৱেশ্যন নম্বৰ 12টো কৰিম 12 কৰিম ঠিক আছে প্ৰথমে বুজাই ল'লোঁ এতিয়া চাই যাবা তোমালোকে হা চোৱা প্ৰথম বছৰৰ বাবে সুত PNR/100 কুৱেশ্যনটো আছে কিন্তু চক্ৰবৃদ্ধি সুতত কিন্তু কৰিছোঁ সৰল সুতত মানে ইটো হিতলত জড়িত হৈ থাকে সম্পৰ্ক আছে কিমান আছিলে P 20,000 টকা আছিলে N 1 হ'ব হা প্ৰথম বছৰৰ কাৰণে 1 R একেই কিমান 10% বাই 100 কিমান পালোঁ আমি 2,000 টকা হ'ল এটাকে সৰবৃদ্ধি মূল মানে কিমান টকা দিব লাগিব মানুহজনে 20,000 মানে P + I কৰিব লাগে তো ডাইৰেক্ট পাতিছোঁ মই হা 2,000 = 22,000 টকা মানে প্ৰথম বছৰৰ শেষত মানুহজনে দিবলগীয়া আছিলে 22,000 টকা কিন্তু পৰিশোধ কৰিলে কেই টকা পৰিশোধ কৰিলে কেই টকা পৰিশোধ কৰিলে 5,000 টকা কৰিলে হয়নে থাকিলে কিমান 70,000 থাকিলে 70,000 টকা থাকিলে ঠিক আছে এতিয়া কৰিম আমি দ্বিতীয় বছৰৰ কাৰণে দ্বিতীয় বছৰৰ বাবে সুত I = আকৌ PNR/100 P কিমান হ'ব এতিয়া আমাৰ 70,000 হ'ব এইটো ভুল কৰিবা দেই আকৌ N কি হ'ব একে হ'ব কাৰণ এবছৰ গৈ আছোঁ আমি হয় নাই সেইকাৰণে N কি হ'ব একে হৈ থাকিব হা R 10/100 গ'ল পালোঁ 17,000 পালোঁ এটাকে সৰবৃদ্ধি মূল কিমান পালোঁ আমি 17,000 যোগ 17,000 কিমান হ'ব এতিয়া 8 1 8 18700 হ'ল ইমান টকা দিবলগীয়া আছিলে কিন্তু মানুহজনে 18,700 টকা নিদিলে পৰিশোধ কৰিলে 18700 minus 5,000 equal কিমান থাকিলে 13,700 টকা থাকিলে হ'ল 13,700 টকা থাকিলে মানে শেষত ইমান টকা হ'ব এতিয়া সুত লাগিব এতিয়া আহিলে আমাৰ তৃতীয় বছৰৰ কাৰণে লাষ্ট বছৰ এইটো মানে বোলে ক'লে যে ভাই তোক মই আৰু পইচা সময় দিব নোৱাৰোঁ দেই তই মানে এই বছৰে দিলে দে নহ'লে বেলেগ কেইটা ব্যৱস্থা কৰিম আৰু সেই বুলি ক'লে এতিয়া বাবে সুত I = কি হ'ব PNR/100
100 ইকুৱেল টু পি হ'ল আমাৰ 30,700 ইনটু n আকৌ 1 হ'ব আৰু 10 তেনে গৈ থাকিব আৰু তেনেকৈ 1 2 3 4 অংকটো দি হ'ল কিমান পালোঁ আমি 1370 হ'ল ফুট হ'ল এটাকে বৃদ্ধি মো কিয় 13700 প্লাছ 1370 কেইটা হ'ব 70 আহিলে 7 3 10 0 আহিলে 3 4 5 আহিলে টকা অৰ্থাৎ মানুহজনে তৃতীয় বছৰ শেষত কেইটকা দিব লাগিব 15,070 টকা দিব লাগিব তেতিয়া কি হ'ব সম্পূৰ্ণ ধাৰটো পৰিশোধ হৈ যাব ঠিক আছে এইটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 12 আৰু কোৱেশ্চন নম্বৰ 12 টো কৰাৰ লগে লগে পৰিমাণৰ তুলনা পাঠটো শেষ হৈছে ঠিক আছে ইয়াৰ নেক্সট ক্লাছত মই পৰিমিতি পাঠটো আৰম্ভ কৰিম তো পৰিমিতি পাঠটো তোমালোকে অলপ চাই থাকা ঠিক আছে এতিয়া আজি কাৰণে ক্লাছটো আমি ইমানটা সামৰো ভিডিওটো বহুত দীঘল হৈ গ'ল 56 মিনিট লৈকে হৈছে তো চাওঁতে অলপকৈ চাবা ঠিক আছে একেবাৰতে চাব নালাগে পাৰিলে চাবা একেবাৰতে কিন্তু যদি মানে একেবাৰে চাব নোৱাৰা তেতিয়া অলপকৈ চাবা ঠিক আছে কেইটামান কুৱেশ্যন টোটেল আজি মই 7টামান কুৱেশ্যন কৰিলোঁ নেকি 7-8টামান কৰিলোঁ নেকি 4-4টাকৈ ভাগ কৰি ল'বা যেনেকৈ সুবিধা হয় তোমালোকৰ তেনেকৈ তোমালোকে ভিডিওটো চাই শেষ কৰিবা ঠিক আছে তেন্তে আজি ক্লাছটো ইমানতে সামৰোঁ সকলোকে নমস্কাৰ জনাই বিদায় মাৰিছোঁ ধন্যবাদ